আমি 2540 মেগাৱাটৰ বিদ্যুৎ লাগোতে আমাৰ মুখ্যমন্ত্ৰীয়ে হাত দাঙি দিছে অথচ তেওঁলোকে চৰকাৰে নিজে গ্যাৰান্টি দিছিলে যে 24 ঘণ্টাৰ বিজুলী দিন এটো কিয় কৰিব পৰা নাই কাৰণ তেওঁলোকে যদিও গ্যাৰান্টি দিছিলে তেওঁলোকৰ গ্যাৰান্টি পৰিপূৰণ কৰিবৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰেল আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিছিলে সেই আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই কেৱল বাহিৰৰ পৰা বিদ্যুৎ কিনে আৰু তাৰ পিছত মধ্যভোগীৰ নিচিনাকে এপিডিচিএলে তাক অধিক দাম লৈ আমাৰ মানুহক বিক্ৰী কৰে প্ৰথমতে গাই দিব খুজিছো যোৱা 31 আগষ্ট 2023 তাৰিখৰ পৰা বৰ্তমানলৈকে চলি থকা প্ৰখৰ ৰ'দ উৎকট গৰম আৰু বিদ্যুৎ সংকটৰ প্ৰেক্ষাপটত শক্তি বিভাগে কৰা অস্বাভাৱিক লোডশ্বেডিংৰ বাবে জনগণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে ৰাজ্যখনৰ ব্যৱসায় বাণিজ্য উদ্যোগ খণ্ডলৈ ভয়াৱহ সংকট নামি আহিছে ৰাজ্যৰ বিদ্যুৎ বিভাগে ৰাজ্যখনৰ বহু এলেকাতে দৈনিক 10ৰ পৰা 12 ঘণ্টা পৰ্যন্ত লোডশ্বেডিং কৰাৰ ফলত সকলো শ্ৰেণীৰ নাগৰিক ক্ষুব্ধ হৈ পৰিছে যোৱা 5 ছেপ্টেম্বৰত গৰমত ৰাজ্যখনৰ দুজন নাগৰিকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পাইছে পৰিস্থিতি এনেকুৱা পৰ্যায়লৈ অৱনমিত হৈছে যে কোনো গাঁৱৰ ৰাইজে সমূহীয়াকৈ জেনেৰেটৰ ভাড়া কৰি ৰাতি নামঘৰত কটাবলগীয়া হৈছে প্ৰিপেড মিটাৰ সংযোগ কৰি আগতীয়াকৈ বিদ্যুৎ মাচুল সংগ্ৰহ কৰা বিদ্যুৎ বিভাগে বিদ্যুৎৰ গ্ৰাহকক বিদ্যুৎ যোগান ধৰিব নোৱাৰাটো চূড়ান্ত ব্যৰ্থতা আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই সংকটৰ ওচৰত অসহায়তা প্ৰকাশ কৰিছে সেয়ে এই গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয়টো 11 ছেপ্টেম্বৰ 2023 তাৰিখে জৰুৰীভাৱে আলোচনা কৰিবলৈ অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 56 নং নিয়ম অনুসৰি এই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰা হোক অধ্যক্ষ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমত সাংঘাতিক ধৰণে মানে বিদ্যুৎৰ চাহিদা বৃদ্ধি পাইছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছো যে আজিৰ দিনটোত মহাৰাষ্ট্ৰত এদিনৰ বিদ্যুৎৰ চাহিদা পিক আৱাৰত 28075 আৰু অসমৰ সেই দিনটোত যিদিনা চেন্ট্ৰেল ইলেক্ট্ৰিচিটি বৰ্ডে যিদিনাৰ হিচাপ দিছে মই যিমানবিলাক কথা কৈছোঁ সেইটো সব চেন্ট্ৰেল ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা কৈ আছোঁ মিনিষ্ট্ৰী অফ পাৱাৰৰ পৰা কৈ আছোঁ সেইদিনা যিদিনা হিচাপ দিছিলে সেইদিনা অসমৰ কাৰণে এদিনৰ য'ত মহাৰাষ্ট্ৰত 28000 বিদ্যুৎ লাগে সেইদিনা অসমত লাগে 2126 মেগাৱাট আজিৰ দিনটোত লাগে 2540 মেগাৱাট গুজৰাটত 19451 মেগাৱাট বিজুলী লাগে উত্তৰ প্ৰদেশত 24965 মেগাৱাট পিক আৱাৰ লোড লাগে আমি 2540 মেগাৱাটৰ বিদ্যুৎ লাগোতে আমাৰ মুখ্যমন্ত্ৰীয়ে হাত দাঙি দিছে অথচ তেওঁলোকে চৰকাৰে নিজে গ্যাৰান্টি দিছিলে যে 24 ঘণ্টাৰ বিজুলী দিন এটো কিয় কৰিব পৰা নাই কাৰণ তেওঁলোকে যদিও গ্যাৰান্টি দিছিলে তেওঁলোকৰ গ্যাৰান্টি পৰিপূৰণ কৰিবৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰেল আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিছিলে সেই আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই কেৱল বাহিৰৰ পৰা বিদ্যুৎ কিনে আৰু তাৰ পিছত মধ্যভোগীৰ নিচিনাকে এপিডিচিএলে তাক অধিক দাম লৈ আমাৰ মানুহক বিক্ৰী কৰে যাৰ ফলস্বৰূপে আপোনালোকে দেখিবলৈ পাব যে আজিৰ দিনটো গোটেই ভাৰতবৰ্ষৰ ভিতৰতে যদি বিদ্যুৎৰ দামৰ ক্ষেত্ৰত যদি চায় তেতিয়াহ'লে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম দাম দমন আৰু দিউ তাত 2 টকা 32 পইচা যেতিয়া বিদ্যুৎ বিক্ৰী কৰে ঘৰুৱা বিদ্যুৎ 2 টকা 32 পইচা দাদৰা আৰু নগৰ হাভেলীত 2 টকা 71 পইচা ছিকিমত 3 টকা 21 পইচা যি সময়ত গোৱাত 3 টকা 75 পইচা তেতিয়া অসমত কিন্তু 7 টকা 60 পইচাত তেওঁলোকে 7 টকা 60 পইচাত তেওঁলোকে বিদ্যুৎ এটা ইউনিট বিক্ৰী কৰে উচ্চ দামৰ ক্ষেত্ৰত দেখা গৈছে যে মহাৰাষ্ট্ৰ বিহাৰ কেৰালা মধ্যপ্ৰদেশ কৰ্ণাটক আৰু ৰাজস্থানৰ পাছত অসমে আটাইতকৈ বেছিকে বিদ্যুৎৰ দাম লয় আটাইতকৈ বেছিকে বিদ্যুৎৰ দাম লয় নহয় আগতে পইচা কাটি লয় মোৰ পৰা আগতে পইচা লৈ লৈছে পইচা লৈ লোৱাৰ পাছত তেওঁলোকে বিজুলী যোগান ধৰিব পৰা নাই বিজুলী কিয় তেওঁলোকে যোগান ধৰিব পৰা নাই বিজুলী তেওঁলোকে এই কাৰণেই যোগান ধৰিব পৰা নাই যে তেওঁলোকৰ নিজাকৈ বিদ্যুৎ উৎপাদনৰ কোনো ক্ষমতা নাই বিদ্যুৎ উৎপাদনৰ ক্ষমতা 1950 চনৰ 31 মাৰ্চ তাৰিখৰ দিনা ভাৰতৰ গোটেই ভাৰতবৰ্ষৰ বিদ্যুৎৰ যেটো ইনষ্টল জেনাৰেশন কেপাসিটি বুলি কয় জেনাৰেশন কেপাসিটি আছিলে 1950 চনৰ 31 মাৰ্চ তাৰিখৰ দিনা 1713 মেগাৱাট 1 মিনিটত আৰু কৰিব 1713 মেগাৱাটৰ বিদ্যুৎ তেতিয়া আমি উৎপাদন কৰিব পাৰিছিলো ভাৰতে এতিয়া আমি সেই ভাৰতে উৎপাদন কৰিব পাৰো প্ৰায় 4 লাখ মেগাৱাট কিন্তু অসমৰ বিদ্যুৎ কিমান উৎপাদন হয় অসমৰ বিদ্যুৎ যদি উৎপাদনৰ তালিকাখন আমি গাই দিও তেতিয়া হলে এটো লাজ পাবলগীয়া কথা আপোনালোকে দেখিব যে যদিও অসমৰ আজিৰ দিনটোত নিজাববীয়াকৈ উৎপাদন ক্ষমতা আছে 419.5 মেগাৱাট
কিন্তু পিক আৱাৰত আমি উৎপাদন কৰিব পাৰোঁ কেৱল 281 মেগাৱাট কেৱল 281 মেগাৱাট আমাক লাগে 2540 মেগাৱাট আমি নিজে উৎপাদন কৰোঁ 281 মেগাৱাট গতিকে এইটোৱে হ'ল আমাৰ বিদ্যুৎ আমি নোপোৱাৰ মূল কাৰণ সেইকাৰণে ভিক্ষাৰ পাত্ৰলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী দিল্লীলৈ বিদ্যুৎ বিচাৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অথচ তেওঁলোকে নিৰ্বাচনত কৈছিলে তেওঁলোকৰ চৰকাৰে বাৰম্বাৰ কৈ থাকে যে 24 ঘণ্টাৰ বিজুলী দিয়াটো গ্যাৰান্টি সেইকাৰণে মই এই মুহূৰ্তত আপোনালোকক আৰু মাত্ৰ দুটা কথা ক'ব খুজিছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক সুধিছিলে যে কোনখন গাঁৱত এনেকৈ বাছ ভাড়া কৰিবলগীয়া হৈছে মই গাঁওখনৰ নাম কৈ দিছোঁ সেই গাঁওখনৰ নাম নাওজান গাঁও দৰিকাপাৰ দিচাংমুখ পঞ্চায়ত দিচাংপাৰ পঞ্চায়ত এইটো হ'ল মোৰ সমষ্টিৰ গাঁও অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি হাত দাঙি দিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কয় যে অসমক 1 নম্বৰ ৰাজ্য কৰিব ভাৰতবৰ্ষৰ ভিতৰত এক নম্বৰ ৰাজ্য কৰে ৰাজ্যখনৰ নিজে বিদ্যুৎ যোগান ধৰিব নোৱাৰে যে বিদ্যুৎ যোগান ধৰিব নোৱাৰে সেই কমলক্ষ দে পুৰকাইষ্ট যোগান ধৰিব নোৱাৰা ৰাজ্য কেতিয়াও উন্নতিৰ জখলাত আগবাঢ়িব নোৱাৰে গতিকে চৰকাৰৰ অদূৰদৰ্শিতা মুখ্যমন্ত্ৰী ইমান ডাঙৰ কথা কয় মুখ্যমন্ত্ৰী ইমান দক্ষতাৰ কথা কয় ঠিক আছে মুখ্যমন্ত্ৰী 1 নম্বৰ ৰাজ্য কৰাৰ কথা কয় অথচ অসম হ'ব আপোনাৰ কথাটো আপুনি ৰাখিলে হ'ব ঠিক সাংঘাতিক ধৰণে পিছপৰা ঠিক আছে এই মুহূৰ্তত বিদ্যুৎ যেতিয়ালৈকে 24 ঘণ্টা যোগান ধৰিব নোৱাৰিব এতিয়া আগতীয়াকৈ পইচা কাটি লোৱাৰ ব্যৱস্থা বন্ধ কৰিব লাগে আৰু বিদ্যুৎৰ মাচুল হ্ৰাস কৰিব লাগে আৰু প্ৰত্যেকজন ধন্যবাদ 24 ঘণ্টাৰ বিজুলী দিয়াৰ নিশ্চয়তা তেওঁলোকে উৎপাদনৰ কাৰণে নদী বান্ধিলে ধন্যবাদ ডাঙৰীয়াই আন্দোলন কৰে প্লিজ অনাৰেবল কমলক্ষ দে অধ্যক্ষ মহোদয় এই নদী বান্ধৰ কথা যে কৈছে এই নদী বান্ধৰ পৰা এনএইচপিসিৰ নদী বান্ধৰ পৰা আমি বিজুলী নাপাওঁ নদী বান্ধ দিয়ক আমি বিনামূলীয়া মাত্ৰ 25 মেগাৱাটৰ বিজুলী পাওঁ প্লিজ হৈছে প্লিজ বিজুলী কিনিব পাৰি প্লিজ আপোনাৰ কথাটো ৰাখিলে আপুনি হ'ব মিছা কথা কৈ লাভ নাই প্লিজ 2012 চনত অসমৰ প্লিজ লগত আলোচনা কৰিছে হৈছে কমলক্ষ দে অধ্যক্ষ মহোদয় একজন অন্ধ